সো এই গাইছ আজি আৰু নতুন এটা ব্লগ বনাম বুলি ভাবিছোঁ। ব্লগটো হ'ব মানে মোৰ MTB বাইচাইকেলৰ ওপৰত। আৰু কি চাইকেল আপোনালোকক মই দেখাই আছোঁ। আৰু চাইকেলখন হৈছে মানে এইখন MTB বাইচাইকেল। আৰু এইখন অফ ৰ'ডিঙো চলাব পাৰি আৰু এনেকৈ আপুনি ৰ'ডতো চলাব পাৰি ৰাস্তাত এনেকৈ। আৰু এইখন কি কেনেকুৱা আপোনালোক গোটেইখিনি ভিডিঅ' দেখাম। আৰু তাৰ আগত মানে এইখন চাইকেল মোৰ লেতেৰা হৈ আছে, চাওক দিয়ক, এইবিলাক চাওক কেনেকুৱা লেতেৰা হৈ আছে। আৰু এইখন মানে ছাৰ্ভিচিং দিব লাগে দিয়ক। এইখন মানে মই 3টা ছাৰ্ভিচিং দিলোঁ আৰু এইখন 6 মাহমান হ'ল। তো 3টা ছাৰ্ভিচিং দিলোঁ আৰু এটা দিব লাগিব। এই মানে ফোন মাৰিছিলে তাৰ পৰা। তো সেইটো কাৰণে ভাবিছোঁ এনেকৈতো লৈ যাব নোৱাৰিম কাৰণ ইমান লেতেৰা হৈ আছে। তাৰপিছত ভাবিলোঁ মানে এইখন চাইকেল আজি ধুম বুলি ভাবিলোঁ। এইখন মানে আজি এতিয়া মই মানে মটৰৰ পানীৰে এনেকৈ মানে চাইকেলখন মানে পুৰা ধুই পিনে একদম চিকচিকীয়া বনাই দিম চাইকেলখন। এয়া মটৰ পানী দি লৈছোঁ এতিয়া। হ'ব মই আপোনাৰ চাইকেলখন একবাৰ দেখাই দি আছোঁ ৰ'ব গোটেইখিনি। চ' গাইছ এইখন হৈছে মোৰ মেইন MTB বাইচাইকেলখন। আৰু এতিয়া এইখন মই আপোনাক গোটেইখিনি দেখাইছোঁ। তো প্ৰথমত এতিয়া চাওক, ইয়াতে প্ৰথম মানে চিটটোত লিখা আছে 91 কাৰণ এইখন চাইকেল প্ৰথমত আছে মানে KTMৰ এতিয়াও বাৰু আছে। আৰু KTMখন মানে ল'লে চাইকেলখন দাম প্ৰায় 2-1.5 লাখ মান পৰি যায়। তো সেইটো কাৰণে বহুতে মানে ল'ব নোৱাৰে। KTM লিখা হয় সেইখন চাইকেলত। তাৰপিছত KTM কোম্পানীটো মানে এনেকৈ বেলেগ কৰি পেলাই 91 কৰিছে। 91 কৰাৰ পিছত মানে কম বাজেটত ধুনীয়া চাইকেল এখন মানে দিছে আৰু এতিয়া ৰ'ব মই কৈ আছোঁ। আৰু মানে কম বাজেটত মানে গাইছ ধৰক সেইখনে চাইকেল বডিটো খালি অলপ বেলেগ হ'ব আৰু কোৱালিটিটো অলপ মানে বেলেগ হ'ব, বাকী চব একে মানে চাইকেলখনৰ। আৰু এইখন মানে 91 প্ৰথম যেতিয়া ওলাইছিল এইখনে চাইকেল 2022 চনত প্ৰথম যেতিয়া লঞ্চ কৰিছিল আৰু 91 এইখনে আছিল। চ' গাইছ ৰ'ব এতিয়া মানে চাইকেলখন অলপ পানী মাৰি লওঁ, মানে আগতে বোকাখিনি চাইড কৰি লওঁ, তাৰপিছত মানে চেম্পুটো মাৰিব লাগিব, নহ'লে গোটেই চাইকেল মানে বোকা হৈ যাব বডিটো। ৰ'ব এইটো এনেকৈ পানীটো আগত মই মাৰি লওঁ, মানে এখন হাতেদি ভিডিঅ' বনাব মানে শাস্তি হয় বহুত। আৰু মই মানে অকলে ভিডিঅ'টো কৰি আছোঁ চাইকেলখন অকলে মানে ধুই আছোঁ, সেইটো কাৰণে বহুত শাস্তি হয়। তো মোবাইলটো মই অলপ টাইম থৈ পেলাই চাইকেলখন গোটেইখিনি ধুই লওঁ, তাৰপিছত আপোনালোকক মই দেখাই আছোঁ গোটেইখিনি। গাইছ পানীখিনি এতিয়া মাৰা হ'ল আৰু এতিয়া মই মানে কাপোৰখন লৈ আহি মানে ৰ'ব দেখাই আছোঁ ৰ'ব। পানীখিনি মাৰি মানে আমি মানে ফাৰ্ষ্টতে বোকাখিনি মানে হেৰি কৰি ল'লোঁ চাইকেলখনৰ। আৰু তাৰপিছত এইখন কাপোৰে মানে এতিয়া গোটেই চাইকেলখন মুচিব লাগে। এই চেম্পু আনি থৈছোঁ, এইখন আগতে অলপ ভিজাই লওঁ ৰ'ব। অ'কে, তো এতিয়া চেম্পু দিম, তাৰপিছত হেৰি কৰিব লাগিব পূৰা একদম চাইকেলখন মাৰি ধুই পেলাই একদম চাইকেলখন মানে আজি নতুন বনাই দিম একদম। আৰু এতিয়া চেম্পুটো চিঙি ৰ'ব আৰু ইয়াতে দি লওঁ, তাৰপিছত ৰ'ব 1 ছেকেণ্ড এনেকৈ ওলাই। অ'কে, আৰু এইখিনি টায়াৰত খান্দি দিওঁ। আৰু তাৰপিছত মই পানীটো অলপ লৈ পেলাই চাইকেলখন আপোনাক ধুই পেলাই মই আপোনাক দেখাই আছোঁ ৰ'ব। তো আমাৰ এতিয়া চেম্পুখিনি মাৰা হৈ গ'ল আৰু এতিয়া পানীটোৰে এনেকৈ চেম্পু গোটেইখিনি মানে চাইকেলখন ধুই দিওঁ এইটো এনেকৈ। আৰু মই ধুই পেলাই আপোনালোকক মই আকৌ দেখাই আছোঁ ৰ'ব। এই মানে এখন আজি বহুত শাস্তি হয় মানে এই পানী পৰে বুলি কেমেৰাত, তাৰপিছত শাস্তি হয় মানে বহুত। তো এইখিনি মই আগত ধুই লওঁ, তাৰপিছত দেখাই আছোঁ ৰ'ব আপোনাক। মই এইখিনি ধুই লওঁ আগতে। চ' এই গাইছ এতিয়া মানে চাইকেলখন আমাৰ ধোৱা হৈ গ'ল আৰু মই মানে ইমান এটা ভালকৈ ভিডিঅ' কৰিব পৰা নাই, কাৰণ মই অকলে চাইকেলখন ধুই আছোঁ আৰু মানে কেমেৰাটো পানী পৰিব পাৰে। তো সেইটো কাৰণে মানে ইমান এটা ভালকৈ ধোৱাখিনি ভিডিঅ' কৰা নাই। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ মানে ধোৱাৰ পিছত মানে এইখিনিত মানে ইয়াতে শুকাব থৈ দিছোঁ চাইকেলখন ৰ'দত অলপ টাইম। আৰু তাৰপিছত মই আপোনালোকক গোটেইখিনি দেখাম কি কি এক্সেছাৰী লগাইছোঁ এইখনত। আৰু এক্সেছাৰী মানে এইখন চাইকেল মই পূৰা 8,000 টকা এক্সেছাৰী লগাইছোঁ দিয়ক এইখন। আৰু কিমান কি দাম পৰিল টোটেল মই আপোনালোকক ভিডিঅ'টো শেষত ক'ম। আৰু এইখন শুকুৱা মানে আমি কাপোৰখন ধুই পেলাই মেলি দিব লাগিব, আৰু সেইখনে মানে আকৌ মুচিব লাগিব চাইকেলখন। অ'কে, কাপোৰখন আমি মেলি দিলোঁ আৰু চাইকেলখন মানে শুকাইছে এতিয়া। সেইটো কাৰণে ভাবিছোঁ ঘৰত লৈ যাই অলপমান থৈ পেলাই মই ভাতটো খাই পেলাই মানে আকৌ আহি পেলাই চাইকেল মুচিব লাগিব। মই এতিয়ালৈকে মানে ভাতে খোৱা নাই দিয়ক। আৰু এতিয়া ব'লক ঘৰত যাই লওঁ আগতে, যাই আছোঁ। অ'কে, চাইকেলখন এতিয়া ইয়াতে থৈ দিওঁ মানে মই দিয়ক ভাতটো খাই আহিলোঁ দিয়ক। আৰু এইটো আপোনালোকে ভাবি আছে এইটো কি বস্তু মই কেমেৰা আগত মানে লৈ আছোঁ। এইটো হৈছে মানে চাইকেলৰ যিটো মিটাৰ, এটা নহয় দিয়ক, এইটো বহুতকেইটা কাম কৰে। আৰু এইটো ভিডিঅ'ত যদি আপোনালোকৰ যদি এটা মানে কি লগাইছে সেই এক্সেছাৰী মানে সেইবিলাক গোটেই যদি ফুল ভিডিঅ' এটা লাগে কমেণ্টত ক'ব, তাৰপিছত মই আপোনালোকক দেখাম। তাৰ মাজতে এটা এনেকুৱা সৰু মই দেখাই দিছোঁ কি এক্সেছাৰী, এটা 4টা এক্সেছাৰীবিলাক। আৰু মই এইখিনি লগাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ চাইকেলৰ লুকছটো মানে কেনেকুৱা আহে। আৰু চাইকেলখনৰ মানে এই 4টা বস্তু লগোৱাৰ পিছত মানে এনেকুৱা এটা লুকছ এটা আহিছে। আৰু এইখনৰ মানে আৰু এক্সেছাৰী আছে, মানে কিছুমান ভাঙিছে, মই সেইখিনি বাৰু আপোনালোকক দেখাম। আৰু ছেপাৰেট যদি এটা এক্সেছাৰীৰ ওপৰত ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত ক'ব, তেতিয়াহ'লে মই আপোনালোকক নেক্সট পাৰ্টত মই আপোনালোকক দেখাম, কমেণ্টত জনাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম, আৰু তেতিয়ালৈকে গুড বাই।